নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। তে বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয়কৈ গম পায় যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে এটা স্কিম লঞ্চ কৰিছে, যাৰ জৰিয়তে নেকি আপোনালোক যিসকল নেকি প্ৰত্যেকজন নিবনুৱা আছে তেওঁলোকক ইয়াতে 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব। আৰু যেহেতু বন্ধুসকল ইয়াৰ কাৰণে আবেদন ইতিমধ্যে সমাপ্ত হৈছে আৰু আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'ত যদি ক্লিক কৰিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই 2 লাখ টকাৰ কাৰণে আবেদনটো কৰিছিলে। এটা কথা হ'ল বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয়কৈ অৱগত যে কিছুদিন আগতে আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে যিসকল নেকি এইটো 2 লাখ টকাৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ যি নেকি ইণ্টাৰভিউ সেইটো আপোনালোকৰ 20 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত কৰা হ'ব বুলি কৈছিল। কিন্তু বন্ধু-বান্ধৱীসকল আপোনালোকৰ যি নেকি ইণ্টাৰভিউ আছে সেইটো 20 তাৰিখৰ পৰা ইণ্টাৰভিউখন অনুষ্ঠিত কৰা হ'ব নে নাই ইয়াৰ ওপৰতে আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে। যদি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ ৱাচ কৰে তেতিয়াহ'লে আপোনালোকে এই ক্ষেত্ৰত সকলোখিনি ডিটেইলছত গম পাব। আৰু এটা কথা জনাই দিওঁ বন্ধু-বান্ধৱীসকল, যদি এতিয়ালৈকে আমাৰ এই চেনেলটোৰ লগত আপোনালোকে জড়িত হোৱা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কিনি কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰি কিনি আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ ল'ব। তাক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়া বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ CM ছাৰে এটা স্কিম লঞ্চ কৰিছে যাৰ নাম হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ যোজনা, যাৰ জৰিয়তে নেকি ইয়াতে প্ৰত্যেকজন যিসকল নেকি নিবনুৱা আছে তেওঁলোকক ইয়াতে 2 লাখ টকাকৈ প্ৰদান কৰাব আৰু পৰৱৰ্তী সময়ত এই ধনৰাশিখন বাঢ়ি যাব। কিন্তু বন্ধু-বান্ধৱীসকল আপোনালোকে জানে যে কিছুদিন আগতে আমাৰ CM ছাৰে যিহেতু কৈছিল যিসকলক নেকি এইটো 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব ইয়াৰ কাৰণে কিন্তু তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। যদি তেওঁলোকে ইণ্টাৰভিউখন কোৱালিফাই কৰে তেতিয়া তেওঁলোকক 2 লাখ টকাটো প্ৰদান কৰা হ'ব। তে বন্ধু-বান্ধৱীসকল ইণ্টাৰভিউটো পতাৰ ডেট আছিল আপোনালোকৰ 20 ফেব্ৰুৱাৰী 2024। কিন্তু বন্ধুসকল অহাকালি আপোনালোকৰ এইটো যোনটো ইণ্টাৰভিউ এইটো অনুষ্ঠিত কৰা হ'ব নে নাই ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে। তে চাওক বন্ধু-বান্ধৱীসকল এতিয়ালৈকে কিন্তু কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই যে আপোনালোকৰ যি নেকি ইণ্টাৰভিউ সেইটো অহাকালিৰ পৰা আৰম্ভ হ'ব বুলি। কিন্তু আপোনালোকে জানে যে যেতিয়া নেকি ইণ্টাৰভিউ পতাৰ কোনো এটা ডেট ফিক্স কৰে কিন্তু তাৰ আগতে 1 সপ্তাহ বা 2 সপ্তাহৰ আগতে আপোনালোকে গম পায় বা বন্ধুসকল প্ৰায়ভাগ ৱেবছাইটতে আপোনালোকক দি দিয়ে বা অফিচিয়েলি ইয়াতে জনাই দিয়ে। কিন্তু বন্ধু-বান্ধৱীসকল অহাকালি 20 তাৰিখ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এই ধৰণৰ আপডেট অহা নাই যে আপোনালোকৰ ইণ্টাৰভিউখন পতা হ'ব বুলি। যেহেতু মুখ্যমন্ত্ৰী ছাৰে কৈছিল সেইকাৰণে বহুতে ইয়াতে সুধি আছিল যে অহাকালিৰ পৰা ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব নেকি। তে চাওক বন্ধুসকল যদি আপোনালোকৰ ইণ্টাৰভিউ পতা হয় তেতিয়াহ'লে আপোনালোকক 1 সপ্তাহ বা 2 সপ্তাহৰ আগতে জনাই দিয়া হ'ব, ঠিক আছে। সেইকাৰণে তাক লৈ একো টেনশ্যন কৰিব নালাগে আৰু অহাকালিৰ পৰা আপোনালোকৰ যি নেকি ইণ্টাৰভিউ আছে সেইটো অনুষ্ঠিত কৰা নহয়। যেতিয়া নেকি এই ক্ষেত্ৰত কোনো ধৰণৰ আপডেট আহে মই আপোনালোকক সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি আপডেটটো দি দিম। সেইকাৰণে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত যি বেল আইকন আছে তাতে প্ৰেছ কৰি কিনি অলপ চিলেক্ট কৰি ৰাখিব। তাক বন্ধুসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।